মোৰ নাম কৰিশ্মা দেৱী। পাঠশালাৰ আমদ বুলি কয়। আচলতে মই গাঁৱত থাকোঁ আৰু মই বৰ্তমান ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ইতিহাস বিভাগৰ এগৰাকী ছাত্ৰী। এইখিনি মোৰ পৰিচয়। আজি মই ৰিয়েল বিউটি, এটি খুব ধুনীয়া ইউটিউব চেনেল, ইয়াৰ জৰিয়তে আপোনালোকৰ মাজলৈ দুআষাৰ ক'বলৈ সুবিধা পাইছোঁ। গতিকে মই ইয়াৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক মোৰ সেৱা জনাইছোঁ আৰু সকলোকে জনাওঁ এই ইউটিউব চেনেলটোক আগুৱাই লৈ যোৱাত সকলোৱে যাতে মৰম দিয়ে আৰু সহায় কৰে। সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ওপৰত থকা বেল আইকনটো ক্লিক কৰি দিব। আৰু ইতিমধ্যে আপোনালোকে মোৰ জুবিনদাৰ লগত গোৱা জানমণি যিটো শীৰ্ষক গীত আছিলে শুনিলে আৰু গানটো কেনেকুৱা পাইছে আপোনালোকে কমেণ্টত জনাব। মোৰ সংগীত জীৱনৰ বিষয়ে অকণমান ক'ব দিছিলে, গতিকে অকণমান ক'ব বিচাৰিছোঁ। মই তেতিয়া ক্লাছ 4 মানৰ পৰা গান আনৰ মুখত শুনি আহিছোঁ। শুনি তেনেকৈ এতিয়াও শুনিয়ে আছোঁ। তেতিয়া শুনি মই প্ৰথম ভাবিছোঁ যে মই গাব পাৰিম চাগে। তাৰপিছত তেনেকৈ মই থাকিলোঁ ইয়াত। যিহেতু মই কৈছোঁ আপোনালোকক মই গাঁৱত থাকোঁ, ইয়াত গোটেইখিনি সুবিধা নাই। গতিকে মই যেতিয়া অকণমান ডাঙৰ হ'লোঁ, ক্লাছ 8 মানত মই পাঠশালালৈ গৈ তাত মই দীপক বৰুৱা ছাৰৰ তাত মই ক্লাছিকেলত এডমিশ্যন ল'লোঁ। তেনেকৈ মই ক্লাছিকেল কমপ্লিট কৰিলোঁ। বৰ্তমান মই গুৱাহাটীত মৃণালকান্তি মেধি ছাৰৰ তাত শিকি আছোঁ। প্লাছ জিতেন বসুমতাৰী ছাৰৰ তাত ক্লাছিকেল শিকি আছোঁ। মোৰ আগৰ পৰাই সপোন আছিলে শিকিবলৈ, কিন্তু সেইখিনি সময়ত আচলতে ইমান সুবিধাও নাছিলে আৰু যোৱাটোও সম্ভৱ নাছিলে। গতিকে এতিয়া মই সেইখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰপিছত মই প্ৰথম মোৰ নিজৰ গান গাইছিলোঁ 2019ত জানমণি এলবামত। সেইটো আছিলে এজনী পাহাৰীয়া ছোৱালী। সেই গীতটি ৰাকেশ ৰিয়ানদাৰ লগত মই গাইছিলোঁ আৰু গানটোত মিউজিক কৰিছিলে গীত ভৰালীয়ে, লিখিছে আৰু সুৰ কৰিছে অম্লান ভূপেনে। ৰাইজে খুব ধুনীয়াকৈ আদৰি লৈছে গীতটি। মই আচলতে যেতিয়া বিভিন্ন এঠাইৰ পৰা আন এঠাইলৈ মঞ্চত অনুষ্ঠান কৰিবৰ বাবে যাওঁ, তেতিয়া ৰাইজে যেতিয়া অনুৰোধ কৰে তোমাৰ এইটো গীত গাব লাগে, তেতিয়া আচলতে কিমান ভাল লাগে। প্ৰত্যেকজন শিল্পীৰে ভাল লাগে আচলতে। আৰু মোৰ যিহেতু এইটো প্ৰথম গান আছিলে, গতিকে ইমান ধুনীয়াকৈ ৰাইজে আদৰি লৈছে, মই বহুত বেছি সুখী অনুভৱ কৰিছোঁ। আৰু পুনৰবাৰ মই এই চেনেলটোৰ জৰিয়তে সকলোকে সেৱা জনাইছোঁ, বহুত ধন্যবাদ জনাইছোঁ। এনেদৰে মোক আশীৰ্বাদ কৰিব আৰু যাতে অনাগত দিনত আৰু ভাল গানসমূহ আপোনালোকক দিব পাৰোঁ, আগুৱাই যাব পাৰোঁ, আশীৰ্বাদ কৰিব। তাৰপিছত তেনেকৈ মই সেই গানটিৰ সফলতাৰ পিছত মই জানমণি 2020ত জুবিনদাৰ লগত বিহুগীতটি গাইছিলোঁ। আপোনালোকে ইতিমধ্যে গানটি শুনিছে আৰু কেনেকুৱা পাইছে জনাব। যিসকলে শুনিছে আৰু যিসকলে শুনা নাই শুনিব, শুনি কেনেকুৱা পায় মোক জনাব। তাৰপিছত মোৰ এই গানটো আচলতে মই ভবাতকৈ বেছি ভাল পাইছে ৰাইজে। বৰ্তমান গানটোত 4 মিলিয়ন ভিউজ পাৰ হৈ গৈছে। গতিকে মই বহুত বেছি সুখী আৰু আশাবাদী আচলতে। এনেদৰে যাতে আগুৱাই যোৱাত সকলোৱে সহায় কৰে, মৰম কৰি যায়, আশীৰ্বাদ দি যায়, তাকে বিচাৰিছোঁ মই। আৰু মোৰ আহিবলগীয়া বহুতকেইটা গানেই আছিলে, কিন্তু বৰ্তমান দেশৰ খুব বেয়া অৱস্থা, লকডাউন চলি আছে, গতিকে কামসমূহ কৰিব পৰা নাই। কিন্তু মই আপোনালোকে যদি এনেদৰে মৰম দি যায়, মই অনাগত দিনত ভাল কামসমূহ আপোনালোকৰ আগত আগবঢ়াই দিম। গতিকে এইখিনিয়ে মই আচলতে ক'ব বিচাৰিছোঁ ইয়াৰ জৰিয়তে। আৰু সকলোৱে ভালে থাকক। বৰ্তমান দেশৰ অৱস্থা খুবেই বেয়া। ভালে থাকক, কুশলে থাকক, তাকে কামনা কৰিছোঁ। আৰু পুনৰবাৰ জনাইছোঁ আপোনালোকে এই ইউটিউব চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব। আৰু মোৰ নিজৰ নামত এটা ইউটিউব চেনেল আছে, কৰিশ্মা দেৱী অফিচিয়েল বুলি। তাত আপোনালোকে যদিহে বিচাৰে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আপোনালোকে মোৰ আহিবলগীয়া গানসমূহ পোনপটীয়াকৈ চাব পাৰে তাৰ বাবে। আৰু মই ধন্যবাদ জনাইছোঁ মোক ইমান ধুনীয়া এটা ইউটিউব চেনেলত এইখিনি কথা ক'বলৈ সুবিধাকণ দিয়াৰ বাবে।
ধন্যবাদ জনাইছোঁ পুনৰবাৰ। আৰু মই আন এটা গান আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ, শুনি চাব, কেনেকুৱা পাই জনাব। ধন্যবাদ। জানো